সকলোকে স্বাগতম জনাইছো এলপিএনএমি ছাৰ ইউটিউব চেনেললৈ। আজি আমি সমাধান কৰিম ক্লাছ 6ৰ যি ওৱৰ্ককেইটা আৰু 3.2 দি আছে তাৰে প্ৰশ্নকেইটা আজি আমি সমাধান কৰিম। সো 1 নম্বৰ প্ৰশ্নটো কি লিখা আছে, বাই অবজাৰ্ভিং দ্য নেচাৰেল নাম্বাৰ অন দ্য ফলোইং নাম্বাৰ লাইন ট্ৰাই টু ফিল আপ দ্য ৰিমেইনিং ব্লেংক পজিশ্যন। আৰু অসমীয়াত কি হৈছে চোৱা, তলৰ সংখ্যাৰেখাবোৰত থকা সংখ্যাবোৰ পৰ্যবেক্ষণ কৰি বাকী থকা খালী ঠাইবোৰ পূৰ কৰিবলৈ চেষ্টা কৰা। অৰ্থাৎ চোৱা, ইয়াত ছবিখিনি যে দি আছে এই ছবিখিনি চোৱা মাজে মাজে কি আছে, খালী ঠাই আছে। এই খালী ঠাইখিনি আমি কি কৰিব লাগিব, পূৰ কৰিব লাগিব। এতিয়া চোৱা আমি কেনেকৈ কৰিম, চোৱা ছবিখন মই ইয়াত আগতীয়াকৈ আঁকি থৈছিলোঁ। এতিয়া চোৱা আমি কেনেকৈ কৰিম। নাম্বাৰ এ নাম্বাৰটো চোৱা, ইয়াত কিমান লিখি আছে 4000 আৰু ইয়াত কিমান লিখি আছে 12000। এতিয়া চোৱা এই 4000 ইয়াত লিখা আছে আৰু ইয়াত লিখি আছে 12000। এতিয়া 4ৰ পিছত যদি আমি কি কৰোঁ 2000কে যদি বঢ়াই গৈ থাকোঁ, 4ৰ লগত 2000 যোগ কৰাচোন, 4000 লগত 2000 যোগ কৰি কিমান হ'ব 6000। আকৌ 6000 লগত যদি 2000 যোগ কৰি কিমান হ'বগৈ 8000। 8000 লগত যদি আকৌ 2000 যোগ কৰা কিমান হ'ব 10000। 10000 লগত যদি আকৌ 2000 যোগ কৰা কিমান হ'ব 12000। তাৰমানে প্ৰতিবাৰে কি হৈছে 2000কে কি হৈছে বাঢ়ি বাঢ়ি গৈ আছে। অৰ্থাৎ এই 4000 লগত 2000 যোগ কৰিলে কিমান হ'ব 6000। তাৰমানে ইয়াত কিমান বহিব 6000। 6000 লগত এতিয়া 2000 যোগ কৰা কিমান হ'ব 8000। 8000 লগত 2000 যোগ কৰা কিমান হ'ব 10000। 10000 লগত যদি একক 10 শত হাজাৰ 10000। 10000 লগত যদি আমি 2000 যোগ কৰোঁ কিমান হ'ব 12000। আকৌ এই 12000 লগত 2000 যোগ কৰা কিমান হ'ব 14000। 14000 লগত আকৌ 2000 যোগ কৰা কিমান হ'বগৈ 16000। এতিয়া চোৱা আগত কি হ'বগৈ, এতিয়া ইয়াত 4000 কি হৈছিলে, এইখিনি বাঢ়ি বাঢ়ি গৈ আছিলে। এতিয়া 4000কে এতিয়া কি কৰা কমাই দিয়া, কমাই অৰ্থাৎ 2000 কমাই দিয়া। 4000 পৰা 2000 কমাই দিয়া, ইয়াত কিমান হ'ব 2000। 4000 পৰা 2000 গ'লে কিমান থাকিব 2000। এতিয়া 2000 পৰা 2000 গ'লে কিমান থাকিব 0। অৰ্থাৎ ইয়াত কিমান বহিব 0। এইটো হ'ল আমাৰ এ নাম্বাৰটো আনচাৰ। এতিয়া বি নাম্বাৰটো চোৱা, বি নাম্বাৰটো ইয়াত কিমান লিখা আছে, ইয়াত লিখি আছে 26945। ইয়াত লিখি আছে 26947। অৰ্থাৎ চোৱা ইয়াত প্ৰথম তিনিটা সংখ্যা কিন্তু একেই আছে, ইয়াৰো তিনিটা সংখ্যা একেই আছে। ইয়াত কিমান আছে চোৱা 269, ইয়াতো কিমান আছে 269, ইয়াত আছে 45, ইয়াত আছে 47। তাৰমানে ইয়াত কিমান হ'ব চোৱা 269, ইয়াত 45 আছে, ইয়াত কি হ'ব 1 বাঢ়ি গ'ল। অৰ্থাৎ কিমান হ'ব 46। ইয়াত চোৱা কিমান হৈ গ'ল 47। তাৰপিছত কিমান হ'বগৈ 269, ইয়াত 47 আছে, ইয়াত কিমান হ'ব 48। ইয়াত কি হ'ব 269, ইয়াত 48 আছে, ইয়াত কিমান হ'ব 49। অৰ্থাৎ প্ৰতিবাৰে কি হৈছে এক এককৈ বাঢ়ি বাঢ়ি গৈ আছে। এতিয়া ইয়াৰ পাছত কি হ'বগৈ, এইটো এক একে কমি আহিব। প্ৰথম তিনিটা সংখ্যা একে থাকিব আমাৰ 269, ইয়াতো থাকিব, ইয়াতো থাকিব 269, ইয়াতো থাকিব 269, ইয়াতো থাকিব 269। এতিয়া কি কৰা, ইয়াত 45 আছিল নহয়, ইয়াত 4 এক কমাই দিয়া 4 হ'ব। ইয়াত হ'ব 43, ইয়াত হ'ব 42, ইয়াত হ'ব 41। অৰ্থাৎ এই চাইডত কি হৈছে প্ৰতিবাৰে এক এক কমি আহিছে আৰু ইয়াৰ পৰা কি হৈছে প্ৰতিবাৰে এক এক বাঢ়ি বাঢ়ি গৈ আছে। আৰু এইটোৱেই হ'ল আমাৰ বি নাম্বাৰটোৰ আনচাৰ। ইয়াৰ পিছত চোৱা চি নাম্বাৰটো, ইয়াত কিমান লিখা আছে 1743, ইয়াত লিখা আছে 1837। এতিয়া চোৱা মাজত এটা ঘৰত কি লিখিম সেইটো আমি নাজানো, সেইটো কেনেকৈ উলিয়াম। প্ৰথমে কি কৰে, এই যোনটো বেছি সংখ্যা আছে এইটোৰ পৰা কি কৰে এই সংখ্যাটো বিয়োগ কৰাচোন। প্ৰথমে 1837ৰ পৰা কি কৰা 1743টো বিয়োগ কৰা। 7ৰ পৰা 3 গ'লে কিমান 4, 3ৰ পৰা 4টো নাযায়, ইয়াত প্ৰথমে ধাৰ কৰা কিমান 13, 13ৰ পৰা 4 গ'লে কিমান হ'ব 9। এতিয়া ইয়াত 8 আছিলে যিহেতু একেটা গুচি গ'ল, ইয়াত আছে 7, 7ৰ পৰা 7 গ'লে 0 এইটো লিখা দৰকাৰ নাই, 1ৰ পৰা 1 গ'লে 0 এইটো লিখা দৰকাৰ নাই। অৰ্থাৎ চোৱা আমি কিমান পালোঁ 94। এতিয়া চোৱা ইয়াৰ পৰা ইয়াত পাবলৈ আমি কেইঘৰ জপিয়াইছিলোঁ, ইয়াৰ পৰা ইয়াত প্ৰথমে এঘৰ, ইয়াৰ পৰা আকৌ ইয়াত এঘৰ কি কৰিব লাগিব জপিয়াব লাগিব। অৰ্থাৎ আমি কি কৰিব লাগিব 2 ঘৰ জপিয়ালে ইয়াত পাম হয়নে। অৰ্থাৎ চোৱা ইয়াৰ পৰা ইয়াৰ ডিফাৰেঞ্চটো কিমান পালোঁ 94। যিহেতু আমি কি কৰিব লাগিব 2 ঘৰ জপিয়াব লাগিব, সেইকাৰণে এই 94টোক কি কৰা 2ৰে হৰণ কৰা। 2 দি 9টোক কেইবাৰ যাব, 2 9ত কেইবাৰ যাব 4বাৰ যাব, 4 2 গুণ কিমান 8। এতিয়া 9ৰ পৰা 8টো বিয়োগ কৰিলে কিমান 1 আৰু এই 4টো তলত নমাই দিয়া। এতিয়া 2 14ত কেইবাৰ যাব, 2 14ত যাব 7 বাৰ, 7 2 গুণ কিমান 14, 14ৰ পৰা 14 গ'লে 0। অৰ্থাৎ চোৱা কিমান পালোঁ 47। তাৰমানে এই 1743ৰ লগত আমি যদি 47টো যোগ কৰোঁ তেতিয়াহ'লে আমি কি পাই যাম, সংখ্যাটো পাই যাম। অৰ্থাৎ আকৌ এবাৰ বুজি লোৱা, ইয়াৰ পৰা ইয়াত কেইঘৰ জপিয়াইছে চোৱা এঘৰ 2 ঘৰ জপিয়াইছে হয়নে, 2 ঘৰ জপিয়াইছে। অৰ্থাৎ এই সংখ্যাটোৰ পৰা এই সংখ্যাটো বিয়োগ কৰি আমি কিমান পালোঁ 94। যিহেতু আমি এই মাজৰ ঘৰত সংখ্যাটো লিখিব লাগিব, সেইকাৰণে আমি কি কৰিব লাগিব এই 94টোক 2 ভাগ কৰিব লাগিব। 94ক যদি আমি 2 ভাগ কৰি কিমান পাম 47। অৰ্থাৎ এই সংখ্যাটোৰ লগত কি কৰা 47 যোগ কৰা। এতিয়া 1743ৰ লগত কি কৰা 47টো যোগ কৰা কিমান হ'ব চোৱা, 7 3 10, 10ৰ 0 হাতত থাকিব 1, 4 4 8 আৰু 1 কিমান 9, 7টো তলত নমাই দিয়ে 1টো তলত নমাই দিয়ে। অৰ্থাৎ চোৱা কিমান পালোঁ 1790। তাৰমানে ইয়াত কিমান বহিব 1790। এতিয়া ইয়াত পাই গ'লোঁ। আকৌ এই সংখ্যাটোৰ লগতো কি কৰা এই 47 যোগ কৰা। প্ৰতিবাৰে আমি কি কৰি যাম 47কে যোগ কৰি যাম। 1837ৰ লগত কি কৰা 47 যোগ কৰা। 7 7 14, 14ৰ 4 হাত থাকিব 1, 4 3 7 আৰু 1 8, 8টো তলত নমাই দিয়ে 1টো তলত নমাই দিয়ে। অৰ্থাৎ কিমান পালোঁ চোৱা 1884।
এতিয়া এই 184 লগত কি কৰা আকৌ 47 যোগ কৰা ইয়াত 47 যোগ কৰা 4 আৰু 7 কিমান 11 11 1 11 1 হাতত থাকিব 1 8 4 12 আৰু 1 13 13 3 হাতত আছে 1 8 1 9 1 1 অৰ্থাৎ চোৱা কিমান পালো 1931 এতিয়া 1931 ৰ লগত 47 টো যোগ কৰি চোৱাচোন আমি এই সংখ্যাটো পাম 7 1 8 4 3 7 9 আৰু 1 টো তলত নমাই দিয়া চোৱা কিমান পালো 1978 পাই গলো এতিয়া 1978 ৰ কি কৰা 47 টো যোগ কৰা 8 আৰু 7 কিমান হ'ব 15 15 5 হাতত থাকিব 1 7 4 11 11 1 কিমান 12 12 2 হাতত আছে 1 9 আৰু 1 কিমান 10 10 শূন্য হাতত আছে 1 1 1 কিমান 2 অৰ্থাৎ চোৱা কিমান পালো 2025 এটা কি কৰা 1743 আগৰ সংখ্যা কেইটা লিখিব লাগিব এই 1743 লগত কি কৰা 47 যোগ কৰা 1743 লগত 47 টো যোগ কৰা 7 3 10 10 শূন্য হাতত থাকিব 1 4 4 8 আৰু 1 কিমান 9 তাৰ পিছত কি হ'বগৈ এইটোত আমি পাই গ'লো হয়নে এতিয়া এইটো যেহেতু আমি কি কৰিছোঁ প্ৰতিবাৰে 47 47 কে কি কৰিছিলোঁ যোগ কৰিছিলোঁ আমি এইখিনি পাইছিলোঁ এতিয়া কি কৰিব লাগিব এই 1743 পৰা কি কৰিব লাগিব আমি 47 টো বিয়োগ কৰিব লাগিব যেহেতু আমি তাৰ আগৰ সংখ্যাখিনি উলিয়াম সেইকাৰণে আমি বিয়োগ কৰিব লাগিব 1743 পৰা কি কৰা এতিয়া 47 টো বিয়োগ কৰা তেতিয়াহ'লে আমি কি পাই যাম আগৰ সংখ্যাটো পাই যাম এতিয়া 3 পৰা 7 বিয়োগ কৰিব নোৱাৰি সেইকাৰণে আগৰ ঘৰটোৰ পৰা 1 ধাৰ কৰিলে ইয়াত কিমান হ'ব 10 নহয় 13 13 পৰা 7 গ'লে কিমান হ'ব 6 এতিয়া ইয়াত 4 আছিলে যেহেতু একটা গুচি গ'ল ইয়াত আছে 3 3 পৰা 4 টো নাযায় ইয়াৰ পৰা ধাৰ কৰিলে কিমান 13 13 পৰা 4 গ'লে কিমান হ'ব 9 ইয়াত 7 আছিলে যেহেতু একটা গুচি গ'ল ইয়াত আছে কিমান 6 আৰু এই 1 টো তলত নমাই দিয়া কিমান পালো চোৱা 16 কিমান পালো 96 এতিয়া 1696 ৰ পৰা কি কৰা আকৌ 47 টো বিয়োগ কৰা 47 বিয়োগ কৰা সো 6 পৰা 7 টো বিয়োগ কৰিব নোৱাৰি সেইকাৰণে আগৰ ঘৰটোৰ পৰা 1 এটা ধাৰ কৰিলে ইয়াত কিমান হ'ব 16 16 পৰা 7 টো গ'লে কিমান 9 ইয়াত 9 আছিলে যেহেতু 1 এটা গুচি গ'ল ইয়াত আছে কিমান 8 8 পৰা 4 গ'লে 4 6 টো তলত নমাই দিয়া 1 টো তলত নমাই দিয়া অৰ্থাৎ চোৱা কিমান পালো 1649 এইটো হৈ গ'ল আমাৰ সি নাম্বাৰটোৰ আনসাৰ তাৰ পিছত চোৱা ইয়াত চোৱা পাঠটোত কেইটামান ইয়াত কি দিয়া আছে প্ৰশ্ন দি আছে এইখিনি আমি সমাধান কৰি লওঁ চোৱা কি কৈছে 1 পৰা 9 লৈ এটা অংকৰে গঠিত মুঠ সংখ্যা কিমান 9 10 পৰা 99 লৈকে অৰ্থাৎ এই 10 পৰা 99 লৈকে আমাৰ দুটা অংকৰে কিমানটা সংখ্যা আছে সেইটো আমি উলিয়াব লাগিব সেইটো আমি কেনেকৈ উলিয়াম এই যোনটো 99 আছে এইটো লগত কি কৰিম প্ৰথমে আমি 1 এটা যোগ কৰিম 99 লগত 1 যোগ কৰা কিমান হ'বগৈ 100 100 পৰা কি কৰে এই 10 টো বিয়োগ কৰি দিয়ে 100 পৰা 10 বিয়োগ কৰা কিমান হ'বগৈ 90 অৰ্থাৎ ইয়াত কিমান বহিবগৈ 90 ঠিক তেনেকৈ 100 পৰা 999 লৈ অৰ্থাৎ 100 পৰা 999 লৈ কিমানটা সংখ্যা আছে সেইটো আমি কেনেকৈ উলিয়াম এই যোনটো 999 আছে তাৰ লগত 1 এটা যোগ কৰা 1 যোগ কৰিলে কিমান হ'বগৈ 1000 999 লগত 1 যোগ কৰিলে 1000 হ'ব এই 1000 পৰা এই 100 টো বিয়োগ কৰি দিয়া 1000 পৰা 100 বিয়োগ কৰিলে কিমান হ'বগৈ 900 তাৰ মানে ইয়াত 100 পৰা 999 ৰ ভিতৰত কিমানটা সংখ্যা আছে 900টা সংখ্যা আছে ঠিক তেনেকৈ 4টা অংকৰে গঠিত মুঠ সংখ্যা কিমান আছে 9000 আকৌ 5টা অংকৰে গঠিত মুঠ সংখ্যা কিমান হ'বগৈ 90000 হ'বগৈ 90000 এইটো হৈ গ'ল তোমালোকৰ এনসাৰটো ইয়াৰ পাছত ৱৰ্ক ইট আউট 3.3 প্ৰশ্নকেইটা চোৱা কি লিখা আছে নাম্বাৰ 1 ৰাইট 5 আদাৰ নাম্বাৰছ দোজ ডিজিট সাম ইজ 12 আৰু অসমীয়াত কি কৈছে চোৱা অন্য 5টা সংখ্যা লিখা যাৰ অংকৰ যোগফল 12 অৰ্থাৎ চোৱা ইয়াত দুটা অংক যোগ কৰিছে কিমান পাইছে 12 ইয়াত চোৱা তিনটা অংক যোগ কৰি কিমান পাইছে 12 ইয়াতো তিনটা অংক যোগ কৰি কিমান পাইছে 12 ইয়াত তিনটা অংক যোগ কৰি কিমান পাইছে 12 এনেকুৱা ধৰণৰ আমি কি কৰিব লাগিব আমাক কৈছে যে আন কিছুমান এনেকুৱা সংখ্যা লিখিব লাগিব যোন কেইটা যোগ কৰিলে কিমান পাম 12 পাম অৰ্থাৎ চোৱা কেনেকৈ কৰিম আমি নাম্বাৰ 1 ৰ সলিউশন নাম্বাৰ 1 ৰ সলিউশনটো কেনেকৈ কৰিম চোৱা প্ৰথমে চোৱা আমি যদি 9 লগত যদি 3 টো যোগ কৰোঁ 9 আৰু 3 কিমান পাই গ'লো 12 চোৱা আমাৰ যোগফলটো কিমান উলিয়াব দিছে 12 এইটো এটা পাই গ'লো যেহেতু আমাক 5টা লিখিব কৈছে হয়নে এতিয়া লিখে 6 + 6 + 6 6 কিমান 12 লগত 0 এটা যোগ কৰি দিয়া 6 6 12 এইটো লিখি দিয়ে এইদৰে ঠিক তেনেকৈ আমি লিখিব পাৰি 2 যোগ 2 যোগ আৰু কিমান লিখিব পাৰি 8 লিখিব পাৰি 8 2 কিমান 10 10 আৰু 2 কিমান 12 ইয়া লিখি দিয়া 12 ঠিক তেনেকৈ আমি লিখিব পাৰি কিমান লিখিব পাৰিম 9 যোগ 1 যোগ 9 1 10 আৰু 2 কিমান 12 তাৰপিছত 8 যোগ তাৰপিছত 3 যোগ 1 লিখিব পাৰি 8 1 9 9 আৰু 3 কিমান 12 ঠিক তেনেকৈ আমি 5 যোগ 2 বুলি লিখিব পাৰি 5 5 10 2 কিমান 12 এইদৰে আমি কি কৰিব পাৰি বিভিন্ন ধৰণে কি কৰিব পাৰি লিখিব পাৰি ঠিক তেনেকৈ তোমালোকে লিখিব পাৰা 6 প্লাছ কিমান লিখিব পাৰা 5 + 1 লিখিব পাৰি অৰ্থাৎ এই তিনটা সংখ্যা যোগ কৰিলে বা দুটা সংখ্যা যোগ কৰিলে আমাৰ কিমান হ'ব লাগিব 12 হ'ব লাগিব 6 5 1 6 5 11 আৰু 1 কিমান 12 অৰ্থাৎ চোৱা নাম্বাৰ 1 ৰ এনসাৰটো আমি কিমান পাইছো নাম্বাৰ 1 ৰ সলিউশন ইয়াত নাম্বাৰ 1 টো কাটি দিবা এইটো আমাৰ সলিউশন নহয় এতিয়া চোৱা সংখ্যা কিটা আমি কি পাইছো 9 আৰু 3 পাইছো ইয়াত লিখিবা 93 তাৰ পিছত কিমান পাইছো চোৱা 660
ইয়াত লিখা 660 তাৰপিছত লিখা 228 228 তাৰপিছত কিমান পাইছোঁ চোৱা 912 তাৰপিছত কিমান পাইছিলোঁ চোৱা সংখ্যাটো 831 তাৰপিছত লিখিবা 552 তাৰপিছত লিখা 651 এইকেইটা হ'ল আমাৰ 1 নম্বৰটো এনসাৰ আৰু ইয়াত ইংলিছত লিখি দিবা এটসেট্ৰা অৰ্থাৎ ইয়াৰ বাহিৰেও আন কিছুমান আমি সংখ্যা বেলেগ ধৰণে উলিয়াব পাৰোঁ সেইকাৰণে ইয়াত এটসেট্ৰা বুলি লিখি দিবা আৰু অসমীয়াত লিখি দিবা আদি বুলি আদি এইকেইটা হ'ল আমাৰ 1 নম্বৰটো এনসাৰ এই যে এইখিনি আমি যে প্লাছ কৰিছোঁ এইখিনি কিন্তু এনসাৰ নহয় তোমালোকক বুজাৰ কাৰণে মই ইয়াত লিখি দিছোঁ আচলতে এনসাৰখিনি হ'ল আমাৰ এইখিনি হ'ল আমাৰ এনসাৰটো 1 নম্বৰৰ এনসাৰ ইয়াৰ পাছত 2 নম্বৰটো চোৱা কি কৈছে হোৱাট ইজ দ্য লাৰ্জেষ্ট 2 ডিজিট নাম্বাৰ দ'জ ডিজিট সাম ইজ 12 আৰু অসমীয়াত কি কৈছে চোৱা দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি যাৰ অংক দুটাৰ যোগফল 12 অৰ্থাৎ চোৱা আমি কেনেকৈ কৰিম নাম্বাৰ 2 সলিউশনটো আমি যে 1ৰ পৰা যে 9 লৈকে সংখ্যাকেইটা লিখোঁ এইকেইটা হ'ল এটা অংক বিশিষ্ট সংখ্যা আকৌ 10ৰ পৰা 99 লৈকে যে আমি সংখ্যাকেইটা লিখোঁ এই সংখ্যাকেইটা হ'ল দুটা অংক বিশিষ্ট সংখ্যা চোৱা ইয়াত কেইটা অংক আছে ইয়াত দুটা অংক আছে আৰু ইয়াতো কেইটা অংক আছে চোৱা দুটা অংক ঠিক তেনেকৈ আমি যদি ইয়াৰ ভিতৰত যদি সংখ্যাকেইটা লিখোঁ যেনে 56 লিখিলোঁ ইয়াত চোৱা কেইটা অংক আছে ইয়াত এটা অংক ইয়াত এটা অংক অৰ্থাৎ দুটা অংক অৰ্থাৎ 10ৰ পৰা 99ৰ ভিতৰত যিমানকেইটা সংখ্যা আছে গোটেইকেইটা কি দুটা অংক বিশিষ্ট সংখ্যা এতিয়া চোৱা আমাৰ প্ৰশ্নটোত কি কৈছে দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি যাৰ অংক দুটাৰ যোগফল 12 অৰ্থাৎ আমি কি কৰিব লাগিব আটাইতকৈ ডাঙৰ দুটা অংকৰ সংখ্যাটো লিখিব লাগিব আৰু সেই অংক দুটা যোগ কৰিলে কিন্তু 12 হ'ব লাগিব এতিয়া চোৱা এই 99টো হ'ল আটাইতকৈ ডাঙৰ দুটা অংক বিশিষ্ট সংখ্যা 99টো হ'ল আটাইতকৈ ডাঙৰ দুটা অংক বিশিষ্ট সংখ্যা এতিয়া চোৱা 9 যদি যোগ কৰে কিমান হ'ব 18 এইটো নহ'ব তাৰমানে যেহেতু আমাৰ 12 পাব লাগিব তাৰমানে চোৱা এতিয়া যদি আমি 9 লগত যদি চোৱা 3টো যোগ কৰোঁ চোৱা কিমান হ'ব 9 লগত 3 যোগ কৰিলে কিমান হ'ব 12 হ'ব তাৰমানে আটাইতকৈ যোনটো ডাঙৰ দুটা অংক বিশিষ্ট সংখ্যা সেইটো কিমান হ'ব 93 আৰু চোৱা এই 9 লগত 3টো যোগ কৰিলে কিমান 12 পাম হয়নে তাৰমানে এই 2 নম্বৰ সলিউশনটো কিমান হ'ব 93 তাৰপিছত চোৱা 3 নম্বৰটো কি কৈছে ফিল ইন দ্য ব্লেংকছ অৰ্থাৎ এই তলৰ খালীখিনি আমি পূৰ কৰিব লাগিব নাম্বাৰ 1 দ্য সাম অফ দ্য ডিজিট অফ দ্য 3 ডিজিট নাম্বাৰ 16 ইয়াত খালী ঠাইটো আছে ইয়াত আমি কিবা এটা লিখিব লাগিব ইজ 13 আৰু অসমীয়াত কি হৈছে চোৱা খালী ঠাই পূৰ কৰা নাম্বাৰ 1 তিনিটা অংক বিশিষ্ট সংখ্যা 16 আৰু ইয়াত খালী ঠাইৰ অংকবোৰৰ যোগফল 13 অৰ্থাৎ চোৱা ইয়াত এই তিনিটা সংখ্যা যোগ কৰিলে আমি কিমান পাব লাগিব 13 পাব লাগিব অৰ্থাৎ চোৱা কেনেকৈ কৰিম নাম্বাৰ 3 1ৰ সলিউশন প্ৰথম চোৱা অংকটো কিমান লিখি আছে 1 এই ঘৰটোত কিমান লিখি আছে 1 তাৰপিছত কিমান লিখি আছে 6 তাৰপিছত এই ঘৰটোত কিমান হ'ব আমি লিখিব লাগিব আৰু এই তিনিটা যোগ কৰিলে কিমান হ'ব লাগিব 13 এতিয়া চোৱা 6 কে কিমান 7 7ৰ লগত যদি আমি যদি 6টো যোগ কৰোঁ কিমান হ'ব 7 6 কিমান হ'ব 13 তাৰমানে এই খালী ঘৰটোত কিমান লিখিবা 6 লিখিবা এইটো হৈ গ'ল আমাৰ 1 নম্বৰৰ এনসাৰ তাৰপিছত 2 নম্বৰৰ সলিউশন নাম্বাৰ 2 সলিউশন এটা কি কৈছে চোৱা 4টা অংক বিশিষ্ট সংখ্যা অৰ্থাৎ এই 4টা সংখ্যা আমি যোগ কৰিলে কিমান পাব লাগিব 17 পাব লাগিব প্ৰথম ঘৰটোত কিমান লিখি আছে চোৱা 2 এইটো ঘৰত কিমান লিখি আছে 2 তাৰপিছত এই খালী ঘৰটোত আমি লিখিব লাগিব তাৰপিছত কিমান আছে চোৱা 7 ইয়াত লিখা 7 তাৰপিছত কিমান আছে চোৱা 5 অৰ্থাৎ এই 4টা অংক যোগ কৰিলে কিমান হ'ব লাগিব 17 হ'ব লাগিব এতিয়া চোৱা এই তিনিটা প্ৰথমে যোগ কৰিলে কিমান হৈছে 7 × 5 = 12 আৰু দিয়ে কিমান 14 লগত কিমান যোগ কৰিলে 17 পাম 14 লগত 3 যোগ কৰিলে 17 পাম অৰ্থাৎ খালী ঘৰত কি কৰিবা 3 বুলি লিখিবা 3 তাৰপিছত 3 নম্বৰৰ সলিউশন নাম্বাৰ 3ৰ সলিউশন এতিয়া চোৱা কি কৈছে 5টা অংক বিশিষ্ট সংখ্যা অৰ্থাৎ এই 5টা যোগ কৰিলে কিমান হ'ব লাগিব অংকৰ যোগফল 30 হ'ব লাগিব অৰ্থাৎ চোৱা ইয়াত কি কৰা প্ৰথমে খালী ঘৰটো লিখা এটা অংক দুইটা তিনিটা চাৰিটা পাঁচটা এই 5টা যোগ কৰিলে কিমান হ'ব লাগিব চোৱা আমাৰ 30 হয়নে ইয়াত 30 বুলি লিখা আৰু কিমান লিখা আছে চোৱা 9465 ইয়াত লিখা আছে 9465 এতিয়া এই 4টা কি প্ৰথমে কি কৰা যোগ কৰি লোৱা 6 আৰু 4 কিমান 10 10 9 19 19 আৰু 5 কিমান 24 24 লগত কিমান দিলে 30 হ'ব 24 লগত যদি আমি 6 যোগ কৰোঁ তেতিয়াহ'লে কিমান হ'ব 30 তাৰমানে এই খালী ঘৰত কিমান লিখিবা 6 বুলি লিখিবা এতিয়া 4 নম্বৰটোত লিখা নাম্বাৰ 4ৰ সলিউশন এতিয়া কি কৈছে চোৱা 6টা অংক বিশিষ্ট সংখ্যা ইয়াত 6টা যোগ কৰিলে কিমান হ'ব লাগিব অংকবোৰৰ যোগফল 31 হ'ব লাগিব হয়নে এই প্ৰথমে 6টা অংক লিখি লোৱা কিমান 5 খালী ঘৰ ইয়াত প্ৰথম ঘৰটোত আছে 5 তাৰপিছত আছে খালী ঘৰ তাৰপিছত 3টা ঘৰ 4টা ঘৰ 5টা ঘৰ 6টা ঘৰ 6টা ঘৰ যোগ কৰিলে কিমান হ'ব লাগিব আমাৰ 31 ইয়াত লিখা সমান 31 এতিয়া প্ৰথম ঘৰটোত কিমান আছে 5 তাৰপিছৰ ঘৰটোত নাই তাৰপিছৰ ঘৰটোত কিমান আছে 6 তাৰপিছৰ ঘৰটো খালী আছে আকৌ 3 আৰু 8 ইয়াত লিখা 3 8 এতিয়া এই 6টা ঘৰ যোগ কৰিলে কিমান হ'ব 31 হ'ব এতিয়া চোৱাচোন প্ৰথমে এইখিনি যোগ কৰি লোৱা 8 8 আৰু 3 কিমান 11
11 আৰু 6 কিমান 17 17 আৰু 5 কিমান 22 22ৰ লগত আমি যদি ইয়াত 2 লিখোঁ 22 আৰু 2 কিমান 24 24 আৰু কিমান লিখিম ইয়াত 7 24 আৰু 7 কিমান 31 হ'ব হয়নে এইটো হৈ গ'ল আমাৰ আনচাৰটো তাৰপিছত চোৱা কি কৈছে এনে 6টা অংকবিশিষ্ট সংখ্যা কিমান উলিয়াব পাৰিবা চেষ্টা কৰি চোৱাচোন অৰ্থাৎ আমাক কি কৰিব দিছে এতিয়া এনেকুৱা কিছুমান সংখ্যা লিখিব দিছে যোনকেইটা আমি যোগ কৰিলে কিমান হ'ব 31 অৰ্থাৎ এইখিনিৰ নিচিনা একে কৰিব লাগিব মানে বেলেগ বেলেগ অংকখিনি বহাব লাগিব আৰু গোটেইকেইটা যোগ কৰিলে কিমান হ'ব 31 অৰ্থাৎ ইয়াত লিখিব অৰ দি পেলাই আমি লিখিব পাৰি যে ইয়াত 5ৰ 5টো লিখিলোঁ এই 2ৰ জেগাত আমি 3 লিখি দিম এতিয়া 5 3 ঘৰ বনাই ল'ব এনেকৈ 5 3 তাৰপিছত ইয়াত কিমান আছে 6টো আছিলে ইয়াত 6টো যেনেকৈ আছে তেনেকৈ থাকিব এইটো ঘৰত আমি কিবা এটা লিখিব লাগিব এইটো যেনেকৈ আছে তেনেকৈ লিখি দিয়া 3 তাৰপিছত এইটো ঘৰত এইটো লিখি দিয়া সমান 31 এতিয়া ইয়াত আমি কি লিখিলোঁ খালী ঘৰটো 3 বুলি লিখিলোঁ না 5 3 কিমান 8 8 আৰু 6 কিমান 8 আৰু 6 14 14 আৰু 3 কিমান 15 16 17 17 আৰু 8 17 17 18 19 20 21 22 23 24 25 25ৰ লগত এতিয়া কিমান যোগ কৰিলে 31 হ'ব 25ৰ লগত যদি আমি 6 যোগ কৰোঁ তেতিয়াহ'লে কিমান পাম আমি 31 অৰ্থাৎ এই খালী ঘৰটোত কিমান লিখিবা 6 এতিয়া চোৱা এইটো যেনেকৈ আছে তেনেকৈ লিখিলোঁ আকৌ এটা 5 তাৰপিছত এই খালী ঘৰত কিবা এটা লিখিব লাগিব 6ৰ 6টো লিখি লোৱা এই খালী ঘৰত আমি কিবা এটা লিখিব লাগিব তাৰপিছত ইয়াত কিমান লিখা আছিলে 3 লিখা আছিলে এইটো ঘৰত আৰু এইটো ঘৰত লিখা আছিলে 8 সমান কিমান হ'ব লাগিব 31 এতিয়া চোৱা এই 5ৰ লগত আমি কি কৰোঁ এই ঘৰটোত 1 বুলি লিখি দিওঁ 1 নহ'লে এইটোত 5 বুলি লিখিব পাৰা 5 লিখি দিয়ে ইয়াত পাছে পাছে কিমান হৈ গ'ল 10 10 আৰু 6 কিমান 16 10 আৰু 6 16 16 আৰু 3 কিমান 19 19 আৰু 8 কিমান 19 আৰু 8 27 27ৰ লগত ইয়াত কি কৰা 4 লিখি দিয়া 27 আৰু 4 কিমান 31 চ' আমি বেলেগ ধৰণে কি কৰিব পাৰিছোঁ 6টা অংকৰ যোগ কৰি পেলাই যোগফল কিমান উলিয়াইছোঁ 31 এইদৰে তোমালোকে বাকী এই দুটা লিখি দিবা এইটো হৈ গ'ল আমাৰ 4 নম্বৰটোৰ আনচাৰ ইয়াৰ পাছত 4 নম্বৰটো চোৱা কি কৈছে ডিটাৰমাইন দ্য ডিজিট সাম অফ দ্য 3 ডিজিট নাম্বাৰছ দ'জ ডিজিটছ আৰ কনজিকিউটিভ অৰ ফৰ এক্সাম্পল 135 আৰু অসমীয়াত কি কৈছে চোৱা তিনিটা অংকবিশিষ্ট সংখ্যাবোৰৰ অংকৰ যোগফল উলিওৱা যদিহে অংকবোৰ ক্ৰমিক অযুগ্ম হয় উদাহৰণস্বৰূপে 135 অৰ্থাৎ চোৱা কেনেকৈ কৰিম নাম্বাৰ 4ৰ সলিউশ্যন এতিয়া চোৱা কেনেকৈ কৰিম প্ৰথমে এইটো বুজি লোৱা ইয়াত চোৱা আমি কি লিখিছোঁ 1 2 3 4 5 6 7 8 9 লৈকে লিখিছোঁ এতিয়া চোৱা ইয়াত অযুগ্ম সংখ্যা কি আছে 1 3 5 7 9 আৰু ইয়াত কি কৈছে চোৱা যদি অংকবোৰ ক্ৰমিক অযুগ্ম হয় অৰ্থাৎ অযুগ্ম সংখ্যা কেইটা লিখিব দিছে আৰু ক্ৰমিক মানে হ'ল একেৰাহে থকা অৰ্থাৎ একেলগে থকা যেনে 1ৰ পিছৰ যোনটো আমাৰ অযুগ্ম সংখ্যা আছে সেইটো কিমান 3 পিছৰ অযুগ্ম সংখ্যাটো কিমান 5 5ৰ পিছত কিমান 7 7ৰ পিছত ক্ৰমিক অযুগ্ম সংখ্যাটো কিমান 9 অৰ্থাৎ এই একেৰাহে থকা ক্ৰমিক সংখ্যাকেইটা যোগ কৰিলে কিমান পাওঁ সেইটো আমাক ইয়াত লিখিব দিছে অৰ্থাৎ চোৱা প্ৰথমে আমি কিমান ল'ম 1 প্লাছ তাৰপিছত কিমান 3 প্লাছ আৰু কিমান ল'ম 5 যিহেতু চোৱা আমাক কি কৈছে তিনিটাহে অংক ল'ব পাৰিম আমি তিনিটা অংক বিশিষ্ট সংখ্যা বুলি কৈছে সেইকাৰণে ইয়াত কি কৰিবা তিনিটা ল'বা তিনিটা একেৰাহে ক্ৰমিক সংখ্যা লৈ পেলাই কি কৰা যোগ কৰা 5 3 8 আৰু একে কিমান 9 এতিয়া কি কৰা 1টো ল'লোঁ এতিয়া 1টো বাদ দি দিয়া এতিয়া লোৱা 3 5 আৰু কিমান 7 ইয়াত লিখা 3 5 7 এতিয়া এইকেইটা যোগ কৰা 7 3 10 10 5 কিমান 15 এতিয়া চোৱা আমি কি কৰিলোঁ 3টো লৈ ল'লোঁ এতিয়া 3টো বাদ দিয়া এতিয়া কি কৰা 5 7 9টো লোৱা 5 প্লাছ 7 প্লাছ 9 এতিয়া এইকেইটা যোগ কৰা 9 আৰু 7 কিমান 9 আৰু 7 16 16 আৰু 5 কিমান 21 চ' আমি কি কৰিলোঁ এইকেইটা পাই গ'লোঁ ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফলখিনি পালোঁ কিমান পালোঁ 9 15 21 এইটো হৈ গ'ল আমাৰ 4 নম্বৰটোৰ আনচাৰ তাৰপিছত চোৱা 5 নম্বৰটো নাম্বাৰ 5ৰ সলিউশ্যন প্ৰথমে ইংলিছত চাই লোৱা ডিটাৰমাইন দ্য ডিজিট সাম অফ দ্য 3 ডিজিট নাম্বাৰছ দ'জ ডিজিট আৰ কনজিকিউটিভ ইভেন আৰু অসমীয়াত কি কৈছে চোৱা তিনিটা অংকবিশিষ্ট সংখ্যাবোৰৰ অংকৰ যোগফল নিৰ্ণয় কৰা যদিও অংকবোৰ ক্ৰমিক যুগ্ম হয় চোৱা আগতে আমি 4 নম্বৰটো কি কৰিছিলোঁ ক্ৰমিক অযুগ্ম সংখ্যাকেইটাৰ যোগফল উলিয়াইছিলোঁ এতিয়া আমি কি কৰিব লাগিব যুগ্ম ক্ৰমিক সংখ্যাকেইটাৰ যোগফলটো উলিয়াব লাগিব অৰ্থাৎ চোৱা আমি কেনেকৈ কৰিম এতিয়া চোৱা যুগ্ম সংখ্যা কি আছে ইয়াত 2ৰ পিছত কিমান আছে 4 আৰু 6ৰ পিছত কিমান আছে 8 এতিয়া কি কৰা ইয়াৰ একেলগে থকা ক্ৰমিক সংখ্যাকেইটা প্ৰথমে কি কৰা তিনিটা ক্ৰমিক সংখ্যা যোগ কৰি লোৱা প্ৰথম কিমান আহিব 2 প্লাছ 4 প্লাছ কিমান হ'ব 6 এতিয়া গোটেইখিনি যোগ কৰা 6 4 10 2 কিমান 12 তাৰপিছত 2টো লিখিলোঁ এতিয়া কি কৰা 4 6 8 বুলি লিখা 4 প্লাছ 6 প্লাছ 8 এতিয়া গোটেইখিনি যোগ কৰা 6 4 10 আৰু 8 কিমান 18
তাৰপিছত চোৱা আৰু যুগ্ম সংখ্যা যিহেতু নাই তাৰমানে আৰু লিখিব নোৱাৰিম চ' আমাক যিহেতু কি বুলি কৈছে চোৱা 3টাহে অংক লিখিব পাৰিম চোৱা আমি 10টো লিখিব নোৱাৰিম কাৰণ চোৱা তাত কি আছে 2টা অংক আছে 10ৰ লগত যদি আমি 8টো লিখোঁ আৰু যদি 6টো লিখোঁ তেতিয়াহ'লে চোৱা ইয়াত কেইটা অংক আহি যাব 4টা 1 2 3 4টা অংক আহি যাব সেইকাৰণে আমি 10টো আৰু লিখিব নোৱাৰিম সেইকাৰণে এইটো এই 5 নম্বৰৰ আনচাৰ এইটো হ'ল আমাৰ 5 নম্বৰটো আনচাৰ 5 নম্বৰত আমি এই দুটাহে তোমালোকে লিখিবা ইয়াৰ পাছত 6 নম্বৰটো চোৱা ডিড ইউ চি এনি পেটাৰ্ণ ইন দ্য এবভ টু প্ৰব্লেমছ কুৱেশ্যন নম্বৰ 4 and 5 হুৱেদাৰ দ্য ডিজিট চামছ ৱেৰ ডিভিজিবল বাই এনি স্পেচিফিক নাম্বাৰ আৰু অসমীয়াত কি কৈছে চোৱা ওপৰৰ দুটা সমস্যাত প্ৰশ্ন নং 4 আৰু 5ত কিবা আহি দেখা পাইছানে অংকবোৰৰ যোগফলবোৰ কোনো নিৰ্দিষ্ট সংখ্যাৰে বিভাজ্য হয়নে এতিয়া চোৱাচোন আমি যে 4 নম্বৰ প্ৰশ্নটো কৰিছোঁ ইয়াত কিমান আছে 9 ইয়াত আছে 15 ইয়াত আছে কিমান 21 এই সংখ্যাকেইটা কি হ'বগৈ 3ৰে কি হ'বগৈ বিভাজ্য হ'ব অৰ্থাৎ 3ৰে আমি কি কৰিব পাৰি গোটেই সংখ্যাকেইটাক হৰণ কৰিব পাৰি এতিয়া ইয়াত চোৱা এই 12 সংখ্যাটো 3ৰে কি কৰিব পাৰি আমি হৰণ কৰিব পাৰি 18 সংখ্যাটো কি কৰিব পাৰি এই 3 সংখ্যাৰে কি কৰিব পাৰি আমি হৰণ কৰিব পাৰি অৰ্থাৎ গোটেই সংখ্যাটো আমি দেখিবলৈ পাইছোঁ যে গোটেইখিনি সংখ্যা 3ৰে কি হ'বগৈ হৰণ হ'বগৈ হয়নে তাৰ মানে আমি লিখিব পাৰি নম্বৰ 6ৰ সলিউশ্যন ইয়াত কি কৈছে যে ওপৰৰ দুটা সমস্যাত কিবা আহি দেখা পাইছানে প্ৰথমে ইংলিছত লিখিবা যে ইয়েছ ইয়াৰ পৰা প্ৰশ্নৰ পৰা লিখিবা দ্য ডিজিট চামছ ৱেৰ ডিভিজিবল বাই ইমানলৈকে প্ৰশ্নৰ পৰা লিখি ল'বা ইয়েছ দ্য ডিজিট চামছ চামছ ৱেৰ ৱেৰ ডিভাইজেবল এইটো ইয়াৰ পৰা লিখিবা চাই DIVISIVL ডিভিজিবল বাই 3 অৰ্থাৎ গোটেই সংখ্যাকেইটা কি হৈছে 3ৰে বিভাজ্য হৈছে আৰু অসমীয়াত হ'লে এনেকৈ লিখিবা ইয়াত কি কৈছে চোৱা কৈছে অংকবোৰৰ যোগফলবোৰৰ কোনো নিৰ্দিষ্ট সংখ্যাৰে বিভাজ্য হয়নে ইয়াত লিখিবা যে হয় ইয়াত লিখিবা যে অংকবোৰৰ যোগফলবোৰ 3ৰে বিভাজ্য এইটোৱে হ'ল আমাৰ 6 নম্বৰটোৰ আনচাৰ ইয়াৰ পিছত 7 নম্বৰটো চোৱা কি কৈছে ট্ৰাই আউট হোৱেন দ্য অৰ্ডাৰ অফ দ্য ডিজিট ইন দ্য নাম্বাৰ্ছ মেনশ্যন ইন কুৱেশ্যন নম্বৰ 4 and কুৱেশ্যন নম্বৰ 5 আৰ ৰিভাৰ্ছ এণ্ড ট্ৰাই টু ফাইণ্ড আউট দ্য ডিজিট চামছ আৰু অসমীয়াত কি কৈছে চোৱা ওপৰৰ উল্লেখ কৰা 4 আৰু 5 নং প্ৰশ্নৰ সংখ্যাবোৰৰ অংকবোৰৰ ক্ৰম উল্টাকৈ লিখিও যোগফল উলিয়াব চেষ্টা কৰা চোৱা কেনেকৈ কৰিবা নম্বৰ 7ৰ সলিউশ্যন এতিয়া চোৱা আমি যে এই 4 নম্বৰ যে প্ৰশ্নটো কৰিছোঁ এই প্ৰশ্নটোক এতিয়া কি কৰিব দিছে এতিয়া উল্টাকৈ কৰি পেলাই যোগফলখিনি আমাক কি কৰিব দিছে নিৰ্ণয় কৰিব দিছে এতিয়া চোৱা আমি আগতে কি কৰিছোঁ 1 3 5 লিখিছিলোঁ এতিয়া উল্টাকৈ লিখিব লাগিব 5 3 1 বুলি লিখিব লাগিব ইয়াত লিখিবা যে 5 + 3 + 1 সমান কিমান পাইছোঁ আমি 9 পাইছোঁ হয়নে এইকেইটা যোগ কৰিলে কিমান পাম 9 পাম 5 3 8 আৰু 1 9 তাৰপিছত কিমান 7 5 3 বুলি লিখিম আমি ইয়াত লিখিবা 7 + 5 + 3 গোটেইখিনি যোগ কৰিলে কিমান হ'ব চোৱা 7 5 12 12 আৰু 3 কিমান 15 তাৰপিছত চোৱা কিমান লিখিছিলোঁ ইয়াত 5 7 9 বুলি লিখিছিলোঁ এতিয়া উল্টাকৈ লিখা 9 7 5 বুলি লিখিবা 9 + 7 + কিমান লিখিবা 5 এতিয়া গোটেইখিনি যোগ কৰিলে কিমান হ'ব 9 আৰু 7 যদি যোগ কৰি কিমান 16 পাছে কিমান 21 এইটো হৈ গ'ল আনচাৰটো অৰ দি পেলাই ইয়াত লিখিবা 6 নম্বৰ যিহেতু আমি কি কৰিলোঁ 4 নম্বৰটো কৰিছোঁ এতিয়া 5 নম্বৰটো কৰিব লাগিব 5 নম্বৰটো এতিয়া উল্টাকৈ লিখা ইয়াত লিখিবা প্ৰথমে কিমান লিখা আছে চোৱা 5 নম্বৰটো 2 4 6 লিখা আছে এতিয়া উল্টাকৈ লিখিবা 6 4 2 বুলি লিখিবা 6 4 2 সমান কিমান 12 আৰু এইটো উল্টাকৈ লিখি দিয়া এতিয়া 4 6 8 লিখা আছে এতিয়া লিখিবা 8 6 4 উল্টাকৈ লিখি দিয়া 8 6 4 সমান গোটেইখিনি যোগ কৰিলে কিমান হ'বগৈ 18 এইটোৱে হৈ গ'ল আমাৰ 7 নম্বৰটোৰ আনচাৰ আৰু যদি তোমালোকে যদি ভিডিঅ'টো যদি ভাল পাইছা তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা সকলোকে ধন্যবাদ